আৰোপ কৰিছিল। সেই উদযাপনৰ পৰতে মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে নিৰ্ধাৰণ কৰা 5টা সংকল্প অৰ্থাৎ পঞ্চপ্ৰাণৰ কথাও ঘোষণা কৰিছিল। প্ৰথম সংকল্প আছিল এখন উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ় দিয়া। উন্নত ৰাষ্ট্ৰৰ লক্ষ্যত উপনীত হ'বলৈ আগন্তুক 25 বছৰৰ সময়ছোৱাত এই পঞ্চ সংকল্পত অটল হৈ থাকিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক আহ্বান জনাইছিল। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এক উন্নত ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক সপোন দেখাৰ সমান্তৰালভাৱে গভীৰ আত্মবিশ্বাসেৰে ভৱিষ্যতলৈ আগবাঢ়ি যোৱাৰ বাবে তেখেতে দেশবাসীক এক পথ প্ৰদৰ্শন কৰিছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে 2047 চনলৈ এই সময়ছোৱাক ভাৰতৰ অমৃত কাল বুলি উল্লেখ কৰিছে। তেখেতে সময়ে সময়ে উনুকিয়াই আহিছে যে এয়া ভাৰতৰ সময়, এয়া ভাৰতৰ যুগ। তেখেতৰ ভাষাত প্ৰতিখন দেশৰ বিকাশ যাত্ৰাত এনে এক সময় উপস্থিত হয় যি সময়ত দেশখনে নিজকে নতুনকৈ আৱিষ্কাৰ কৰে আৰু নতুন সংকল্পৰে আগবাঢ়ে। ভাৰতৰ বিকাশ যাত্ৰাত আজি সেই সময় আহি পৰিছে। সেই সময়ত আমাৰ কাম হৈছে সংকল্পৰ বেদী প্ৰতিষ্ঠা কৰা আৰু নতুন প্ৰতিজ্ঞাৰে আগলৈ যোৱা। এই মুহূৰ্তৰ পৰা আৰম্ভ কৰি আমি উদযাপন কৰিবলগীয়া দেশৰ স্বতন্ত্ৰতাৰ শতবৰ্ষলৈ সক্ষম হলো। অৰ্থাৎ আজি ভাৰত হৈছে বিশ্বৰ 5th লাৰ্জেষ্ট ইকনমি। সেইদৰে 2025 চনৰ ভিতৰত আৰু 2030 চনৰ ভিতৰত মোদী ডাঙৰীয়াই আমাক স্পষ্টভাৱে কৈছে যে ভাৰতবৰ্ষ বিশ্বৰ 3য় ইকনমি, 3rd লাৰ্জেষ্ট ইকনমিলৈ ৰূপান্তৰ হ'ব। সেইদৰে 2025 চনৰ ভিতৰত ভাৰতক 5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি আৰু 2032 চনৰ ভিতৰত ভাৰতক 10 ট্ৰিলিয়ন US ডলাৰ ইকনমি হিচাপে গঢ়ি তোলাৰ দিশত আমাৰ দেশ আজি ধাৱমান হৈছে। 2047 চনত ভাৰতৰ অৰ্থনীতি 20 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ উপৰিও লগতে জনমূৰিয়াই অতি কমেও 10,000 মাৰ্কিন ডলাৰ হ'বগৈ। বিশ্ব বেংকে অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ যি শ্ৰেণী বিভাজন কৰা হয় সেই অনুসৰি আজি ভাৰতবৰ্ষ এখন নিম্ন মধ্য উপাৰ্জনৰ দেশ। 2047 চনলৈ দেশত যি ৰূপান্তৰ ঘটিব